ৰিণ্টু, মই এটা সাঁথৰ ক'ম, তুমি ভঙাবাচোন। পাহি কোৱা। এফলীয়া হাড়, তাতে আছে ধাৰ, ভাঙে কামি হাড়। তাৰ মানে কি কোৱাচোন বাৰু চিন্তু? তাৰ মানে বা। এবাৰ ৰ'বা মই ক'ম। এখন গাড়ীৰ এখন চকা, চুই দিলে হয় বেকা। তাৰ মানে কি কোৱাচোন বাৰু তুমি? এইটোতো একেবাৰে ইজি। তাৰ মানে হ'ল কেৰেলোৱা। এইবাৰ মোৰ পাল। শুনা, জলত জন্ম, স্থলত বাস, মাকে চুলে সৰ্বনাশ। কোৱা কি বাৰু? কি আছিলে? মই নাজানো। ইমান ইজিটো তুমি নাজানানে? তাৰ মানে হৈছে নিমখ। নহয়, নিমখ কেনেকৈ হ'ব? মাতৃ তাৰ কোন তেতিয়াহ'লে, চুলে যে সৰ্বনাশ হ'ব? নিমখেই হয়, কাৰণ তাৰ মাতৃ হৈছে পানী। সাগৰৰ পানীৰ পৰা নিমখ বনাই, তুমি নাজানা নেকি? অসম দেশৰ ভীষণ কথা, কি গছৰ পাত গোটা? কি গছৰ পাত গোটা? নাজানো পাই। এইটোৱে নাজানেনে? পিঁয়াজ। যায় কেনেকুৱা পাই, ইমান সৰু কথাত হাঁহি ওলাইছোঁ মানে খেলোঁ আৰু। চৰি ভুল হৈ গ'ল, চৰি।